আমি 12 ঘৰ মানুহ আমাক উঠাই দি আছে 12 ঘৰ মানুহে বসবাস কৰি আছো এইখিনি মাটিত আহি আমাক হিয়াতে কৈ আছে উঠাই দিবলৈ আমি চৰকাৰৰ ওচৰত আবেদন জনাইছো আমি চৰকাৰৰ তাত আবেদন জনাইছো আমাৰ কোনো উপায় নাই আমাক এতিয়া কি কৰিব আমাৰ কোনো উপায় নাই আমি নিউপায় এতিয়া আমি ক'ত যাম লৰা ছোৱালী লৈ এতিয়া আমি ক'ত যাম এনেকুৱা লৰা ছোৱালী লৈ আমি কাম কাজ কৰি খাও আমি এসাজ খালে এসাজ খাব নোৱাৰো এসাজ খালে আৰু এসাজ খাব নোৱাৰো এইখিনি মাটিৰ ওপৰত চৰকাৰে কিয় জুলুম চলাইছে আৰু এইখিনি মাটিৰ ওপৰত চৰকাৰে কিয় ইমান জুলুম চলাইছে আমাক কি মাৰিবলৈ লৈছে নেকি কি মাৰিবলৈ লৈছে না বচাব আমি সকলোৱে অসমৰ মানুহ আমাৰ ভিতৰত যে আমি অসমৰ মানুহ হৈ আমাৰ ভিতৰত চৰকাৰৰ ভিতৰত দয়া মায়া নাই নেকি ভিতৰত ইমান মায়া দয়া নাই নেকি চৰকাৰৰ ভিতৰত হয় আপোনালোকে শুনা এই ভাষ্য দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া একাংশ লোকৰ এই সকল লোকৰ জীৱনলৈ এতিয়া নামি আহিছে কাল অমানিশা এই কাল অমানিশাৰ বাবে এতিয়া হাহাকাৰ হৈ পৰিছে এই সকল লোকে এতিয়া এৰি যাব লাগে নিজৰ ঘৰ বাৰী এই খবৰ পোৱা মাত্ৰ দিশহাৰা হৈ পৰিছে 12টাকৈ পৰিয়াল এয়া প্ৰথমবাৰৰ বাবে নহয় বাৰম্বাৰ এই সকল লোকৰ জীৱনলৈ নামি আহিছে কাল অমানিশা কোনো জাননী নিদিয়াকৈ 4 মাহ পূৰ্বেও এই সকল লোকক উচ্ছেদ কৰিবলৈ চলোৱা হৈছিল প্ৰস্তুতি লগে লগে এই সকল লোকৰ কাষ চাপিছিল আমচুৰ এটি প্ৰতিনিধি দল যাৰ বাবে স্থগিত হৈ আছিল এই সকল লোকৰ উচ্ছেদ অভিযান দবকাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংমাজি গাঁও পঞ্চায়তত অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে পুখুৰী খন্দাৰ বাবে প্ৰায় 12টাকৈ পৰিয়ালৰ মাজত বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়ে অবৈধভাৱে উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰে যাৰ বাবে পুনৰ হোজাই জিলা আমচুৰ এটি প্ৰতিনিধি দলে সমগ্ৰ বিষয়টোলৈ জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হয় তাৰ উপৰিও আঁচনি ধন আত্মসাৎ কৰিবলৈ পুখুৰী থকা ঠাইত পুখুৰী খন্দাৰ অভিযোগ উত্থাপন কৰে আমচুৱে দবকা সার্কেল অফিসের অন্তর্গত চাংমাজি এলাকাত অমৃত সৰোবৰ আঁচনিৰ নামত যে বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া যিগৰাকী আছে এইগৰাকীয়ে এক দুৰ্নীতি কৰা দেখা গৈছে যিহেতুকে ইতিমধ্যে এই ঠাইডোখৰত 5-6টাকৈ পুখুৰী আছে আৰু সেই পুখুৰী থকা এলেকাত অমৃত সৰোবৰ স্কিমৰ পুখুৰী বনাবলৈ বিচাৰি আছে য'ত ওচৰে পাজৰে প্ৰকৃত ভাৰতীয় লোক আছে যিসকলৰ ঘৰ বা মাটি একো নাই আমাৰ দাবীটো হ'ল যে পঞ্চায়তৰ কাষত যিহেতু বলিয়া পুখুৰী নামৰ এডোখৰ ঠাই আছে য'ত কোনো লোক বসবাস কৰা নাই সেই ঠাইডোখৰত অমৃত সৰোবৰ স্কিম বনাব লাগে কি কাৰণত এই বিডিঅ'গৰাকীয়ে এই স্কিমৰ নামত টকা আত্মসাৎ কৰাৰ কাৰণে হয়তো এই পুখুৰী থকা এলেকাত এই স্কিম ৰূপায়ণ কৰিব বিচাৰিছে আৰু এই সাধাৰণ নিৰীহ যিসকল লোক খাটি খোৱা দিন হাজিৰা কৰা লোকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে সেই মৰ্মে আমি জিলা প্ৰশাসনক এই বিষয়ৰ ওপৰত আমি অৱগত কৰিছিলোঁ আৰু আজি দবকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখন আলোচনা হৈছে এই লোকসকলৰ সুবিধাৰ্থে জিলা প্ৰশাসনে সুব্যৱস্থা ল'ব বুলি আমাক আশ্বস্ত কৰিছে ইমানখিনি আছিলে আজিৰ আলোচনা